নমস্কাৰ সকলোকে পোনপ্ৰথমে ৰঙালী বিহুৰ উলগ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া হৈছে দীঘলতী পাত আৰু সেয়া হ'ল অথনি মাখিলতী পাত আৰু এয়া হৈছে গৰু বিহুৰ দিনাখনি কিছু দৃশ্য। এয়া হৈছে চাট প্ৰস্তুত কৰি থাকোঁতে মই অকণমান ভিডিঅ' কৰি লৈছিলোঁ। চাট প্ৰস্তুত কৰাৰ ওচৰতে যিহেতু ইমান ধুনীয়াকৈ নাৰ্জী ফুলবিলাক ফুলি আছিল, মই এটা ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ আৰু ক্লিপ এটা আপোনালোকলৈ আগবঢ়ালোঁ। আৰু গোহালিত মই গৰুকেইজনীকো ভিডিঅ' কৰিছিলোঁ। এইজনী হৈছে মাজুজনী, এয়া হৈছে তাইৰ মাক আৰু এয়া হৈছে অকণমানি তাইৰ পোৱালিটো। আৰু ইহঁতি কেইজনীকে আমি ৰাতিপুৱাই গৰু বিহুৰ দিনাখনি খুব ধুনীয়াকৈ গা পা ধুৱালোঁ। আৰু এই মিনি পোৱালিটো ওচৰতে ৰৈ আছিল, সিও চাট প্ৰস্তুত কৰি থকা চাই আছিল। নাৰ্চাৰীখন যে বেৰি থয় তাৰে নেটত সোমাই লৈ সি চাই আছিল। আৰু আগফালে আহিলোঁ, আগফালেও বহুত ধুনীয়াকৈ কিছু ফুল ফুলি আছিল, মই তাৰো এটা ভিডিঅ' লৈ ল'লোঁ। দেউতাই সেইবিলাক প্ৰস্তুত কৰি থাকোঁতে মায়ে যিহেতু চোতাল চাফা কৰি আছিল আৰু ময়ো মাৰ ওচৰত আহি এনেই ইটো সিটো কৰি আছিলোঁ আৰু মায়েও মোক ফুলবিলাক দেখাই আছিল, চ' মই সেইটো কাৰণে ভিডিঅ' এটা কৰি থ'লোঁ। ফুলবিলাক চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। এইজোপা যে লতাজাতীয় ফুলজোপা আৰু তাৰে আৰু এয়া হৈছে তুলসী পুলিবিলাক আৰু এয়া হৈছে বেলেগ এজোপা ফুল মই প্ৰায় দেখাই থাকোঁ। আৰু এয়া চাওকচোন ৰঙা গোলাপজোপা কি সুন্দৰকৈ ফুলি আছে। প্ৰত্যেকবাৰেই ফুলে যেন বসন্তৰ বতৰা লৈ আনিছে তাৰেই প্ৰমাণ। আৰু সেয়া ভাগটোকে ময়ো মোৰ ভিডিঅ'টোত দাঙি ধৰিলোঁ। সূৰ্যৰ কিৰণেৰে উপচি পৰিছে আৰু তেনেতেই ফুলবিলাকো খুব ধুনীয়াকৈ পাহি মেলি উঠিছে আৰু ময়ো ভিডিঅ' এটা কৰি থৈছোঁ। আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব আৰু মৰম দিব। যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব। আৰু সকলোৱে ৰঙালী বিহু কিদৰে উদযাপন কৰিছে দেখাব ঠাইভেদে সকলোৱে ভিন্ন ভিন্ন নিয়ম নীতিৰে পালন কৰে, কিন্তু আমি সকলো অসমবাসী ৰাইজে খুব উলহ মালহেৰে ৰঙালী বিহুটো পালন কৰোঁ। আৰু সকলোৰে মন প্ৰাণবিলাক ৰঙালীৰ ৰঙেৰে উপচি পৰক। এয়া হৈছে জবা ফুল আৰু এইজোপা এজোপা ফুল আপোনালোকে কমেণ্ট কৰি নামবিলাক জানিলে জনাব। এয়া হৈছে গুলপীয়া গোলাপ। আৰু ৰঙালী বিহুৰ ৰঙেৰে উপচি পৰিছে সকলোৰে মন প্ৰাণ। লগতে আপোনালোকে কোনে কোনে বিহু নাচিছে গাইছে জনাব আৰু সকলোৱে এপাক এপাক নাচিব লাগে। আৰু কোনে কোনে জেতুকা হাতত লৈছে তাকো জনাবচোন দেই। আৰু কেনেদৰে আপোনালোকে বিহু উদযাপন কৰিছে তাকো জনাব আৰু পিঠা পনা বনাইছেনে নাই তাৰো খবৰ দিব নিশ্চয়কৈ। আৰু মই অলপমান বনাইছিলোঁ, তাৰো মই কিছুমান শ্বৰ্টছ দিম, আপোনালোকে ভিডিঅ'খিনি চাব। আৰু এয়া মায়ে যে কৈছিলোঁ মই হাৰি আছিলোঁ, মাকো মই দেখাই দিছিলোঁ। এনেদৰে আমাৰ খুব ধুনীয়াকৈ ৰঙালী বিহুৰ প্ৰথমৰ দিনটি পাৰ হ'ল। গৰু বিহুক ধুনীয়াকৈ গৰুক গা ধুৱাই নিয়ম কানুনসমূহ কৰা হ'ল। মই ইয়াত কিছু দৃশ্য মই দেখাইছোঁ, আপোনালোকে চাব। আশা কৰিছোঁ উপভোগ কৰি নিশ্চয় ভাল পাব। তাৰপাছত ৰাতি বিহু গাইছিলে, হুঁচৰি গাইছিলে, তাৰ ভিডিঅ' অৱশ্যে মোৰ ওচৰত নাই, যদিও অকণমান আছে, কেনেবাকৈ পাওঁ মই আপোনালোকক নিশ্চয়কৈ দেখাম। আৰু মই কেইটামান শ্বৰ্টছ ভিডিঅ' মই দিছোঁ, নিজেই নাচিও দিছোঁ আৰু ফটোৰ দি এনেকেদৰে বনাই দিছোঁ। আপোনালোকে আশা ৰাখিছোঁ চাই ভাল পাব আৰু নিশ্চয়কৈ মৰম দিব। আৰু এনেদৰে বিহুটি পালন কৰি অহা হৈছে। আৰু লগতে এয়া চাওকচোন চাটখিনি প্ৰস্তুত কৰি থোৱাৰ ওচৰতে শিশু বহি লৈ চাই আছে আৰু তাই যিহেতু গৰুকেইজনীক খুব মৰম কৰে, আপোনালোকক মই অলৰেডি কৈছোঁৱে ইতিমধ্যে। আৰু এয়া মায়ে জেতুকা ছিঙি আনি থৈছিলহি, মই তাৰো ভিডিঅ' এটা কৰি। এইজোপা হৈছে হেজফুল, তাৰে গুটি মই সেইবিলাকো দেখাইছোঁ। আৰু আপোনালোকে বিশেষকৈ জনাবচোন আপোনালোকে কোনে এশ এবিধ শাক খালে, যিহেতু এটা পৰম্পৰা আমাৰ আছে যে 100 এবিধ শাক আমি খাব লাগে। আপোনালোকে বাৰু খালেনে নাই নিশ্চয়কৈ জনাব। আৰু অৱশ্যে পিছে আমাৰ খোৱা হ'ল, মই তাৰ শাকৰ মানে ভিডিঅ' কৰা নহ'ল অৱশ্যে, কাৰণ মই যিহেতু ফটো আৰু ভিডিঅ' মাৰিছিলোঁ, মই সেইটো কাৰণে কৰিবলৈ সময় নাপালোঁ। মই বেলেগ কামতো ব্যস্ত আছিলোঁ, দেউতাই সেইখিনি কাম কৰিছিলে। আগৰ আমি আজিৰ পৰা 3-4 বছৰ আগৰ যদি মই ফটো পাওঁ কেনেবাকৈ মই পিছত নিশ্চয়কৈ শ্বৰ্টছত হ'লেও দিম, আপোনালোকে চাব, স্মৃতি হিচাপতো মই ধৰি ৰাখিম। আৰু এয়া চাওকচোন পথাৰত নি আমি গৰুক গা ধুৱালোঁ, যিহেতু বৰষুণৰ পৰিমাণ কম, প্ৰকৃতিয়ে সেই সুবিধা নিদিলে, সেয়া কৃত্ৰিমভাৱে আমি মটৰৰ দ্বাৰা পানীত গৰুক গা ধুৱালোঁ। যি কি নহওক বিহুটো আমি উলহ মালহেৰে উদযাপন কৰিছোঁ আৰু গৰুকেইটাকো ধুনীয়াকৈ মাহ হালধিৰে নোৱাই গা পা ধোৱা হ'ল। আৰু আপোনালোকে কোন কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে জনাব। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ নাম ল'ব লাগে, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি মোক জনাব আৰু মই তেতিয়া পৰৱৰ্তী ভিডিঅ'সমূহত মই আপোনালোকৰ নামসমূহ জনাই যাম। আৰু খুব উলহ মালহ এটা পৰিৱেশৰ সৃষ্টি হয় যেতিয়া গৰুক গা ধোৱা হয়। আমাৰ টুকু গৈছিলে, টুকু কিন্তু পানী দেখি গুচি আহিলে। আৰু এয়া
যেতিয়া পানী মানে বহুত দূৰলৈকে পথাৰখন অৱশ্যে আমাৰ ঘৰৰ পৰা দূৰ আছে সেইটো কাৰণে পানী প্ৰথমতে অহাই নাছিলে তাৰপিছত অকণমান দেৰি ৰৈ দিয়াৰ পাছত যেনিবা পানী আহিল আৰু তেতিয়া আকৌ ধোৱা হ'ল আৰু এয়া হৈছে আমাৰ চাট প্ৰস্তুত কৰি পথাৰলৈ লৈ যোৱা যে হৈছিলে আৰু ইহঁত দুয়োটাই গৈ চাবলৈ গৈছিলে কিন্তু যিহেতু বৰষুণ দেখি পানী পালে সেইটো কাৰণে সিহঁতি গুচি আহিলে তাৰপাছত এয়া অকণমানি পোৱালিটোক দেখিছেনে মাইনীক তাই উৎপাত তাৰপিছত এইজনী হৈছে লক্ষী তাইৰ নামটো লক্ষী আৰু তাই ধুনীয়াকৈ পাতি দিছে তাৰপিছত গা ধুইছে আৰু সেয়াই ভিডিঅ'টো দেখিয়ে মনত পৰিছে মানে আমি চাৰিটাহে আছোঁ দাদা যে ভিডিঅ'টোত নাই মই তেতিয়া মনত পৰিছে কি হ'ল আমাৰ দাদা তেতিয়া আমলৈ পৰুৱা টোপ ভাঙি পেলাই গ'ল বৰ্তা দাদাৰ লগত আপোনালোকে বাৰু কোনে কোনে আমলৈ টোপ খালে জনাবচোন আকৌ ডিম ভাঙে এইবিলাক খেল পুৰণি পৰম্পৰাবিলাক ৰক্ষা কৰিছেনে সকলোৱে ৰক্ষা কৰে কেনেদৰে পালন কৰিছে ধেমালি ধুমুলাসমূহ কেনেকুৱা গ'ল আপোনালোকৰ নিশ্চয়কৈ জনাব আৰু আগবাৰ আমি বৰষুণ যিহেতু দিছিলে তেতিয়া আমি গোটেই মানুহে মিলি পথাৰত ধুনীয়াকৈ গা ধুৱাব পাৰিছিলোঁ কিন্তু এতিয়া বৰষুণৰ পৰিমাণ কম যিহেতু সেইটো কাৰণে পানী নাই এনেদৰে ধুৱাবলগীয়া হ'ল আৰু মই ভিডিঅ'ত দিম বুলি থাকোঁতেই থাকি গৈছে যিহেতু বিহু বতৰ সকলোৰে ব্যস্ততা নিশ্চয়কৈ আপোনালোকে বুজি পাইছে আৰু দ্বিতীয়তে কথা হ'ল যে মই আৰু ইয়াৰ এটা শ্বৰ্টছ ভিডিঅ' দিছোঁ আপোনালোকে নিশ্চয়কৈ চাব আৰু মৰম দিব আজি মই আপলোড কৰিছোঁ আৰু এই ভিডিঅ'টো আজি মই আপলোড কৰি দিম আপোনালোকে চাব আৰু মৰম দিব আৰু আপোনালোকৰ বিহু কেনেকুৱা ধৰণে উদযাপন কৰিছে আৰু বিহুত নতুন কাপোৰ কিনিছেনে ল'লেনে গিফ্ট পাইছেনে উপহাৰ আৰু সেয়াও জনাব আৰু বিহুৱানখন পাইছেনে আৰু নাচনীসকলে এপাহি কপৌ ফুল পাইছেনে আৰু সেয়াও জনাব আৰু এনেদৰেই বিহু আমি উলহ মালহেৰে উদযাপন কৰা হ'ল এই ভিডিঅ'সমূহ আপোনালোকক দেখুৱাৰ মাধ্যমেৰেদি আৰু অতীতৰ কিছুমান দিন ৰোমন্থন কৰিব পাৰিম পৰৱৰ্তী সময়বোৰত এইবাবে ইয়াতেই সাঁচি ৰাখিছোঁ আশা ৰাখিছোঁ আপোনালোকেও মৰম দিব নিশ্চয়কৈ চাই ভাল পাব বিহুৰ পৰম্পৰাৰ বিষয়ে কৈ থাকিব নালাগে যিহেতু প্ৰত্যেকঘৰ অসমীয়া লোকেই খুব সুন্দৰকৈ নীতি নিয়মেৰে ৰীতি নীতিৰে পৰম্পৰা পালন কৰি আহিছে বহাগ আহিব বুলি প্ৰকৃতিয়ে মেলা পতাৰ সময়ৰ পৰাই ধান ৰ'দত দি ঢেঁকীত বানি পিঠা পনা খুন্দি তাৰপাছত গৰু বিহুৰ দিনাখনি পঁইতা ভাত খোৱা আমলৈ টোপ ভঙা এইবিলাক পৰম্পৰা সকলোৰে যেন গা হাতখন আঠখন কৰি তোলে এয়াই হৈছে প্ৰকৃতিৰ নিয়ম এয়াই হৈছে বসন্ত আৰু এয়া হৈছে আমাৰ কণমানিকেইটাৰ হুঁচৰি আমাৰ ৰাস্তাটো বনাই আছে আপোনালোকক মই দেখাইছিলোঁ এয়া হৈছে আমাৰ কণমানিকেইটাৰ হুঁচৰি মই তেহেঁতক অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ স্মৃতি হিচাপত আৰু সকলোকে সদৌ শেষত পুনৰবাৰ ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জনাইছোঁ ধন্যবাদ বাই